হেল্ল' ফ্ৰেণ্ডছ, আজি হৈছে লক্ষী পূজা আৰু লক্ষী পূজাৰ কাৰণে এয়া মই পায়স বনাই আছিলোঁ। পায়স বনাই এটালোঁ আৰু এয়া মায়ে চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰিবলৈ লৈছে আৰু সৰু বেটাৰ লগত আমি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু এয়া আমাৰ থাপনাখন এনেকৈয়ে চাফ চিকুণ কৰি পায়স বনাইছিলোঁ আৰু ইডলি বনাইছিলোঁ। এনেকৈয়ে লক্ষীমাৰ আগত দি আমি এনেকৈ প্ৰাৰ্থনা কৰিবলৈ লৈছোঁ আৰু সৰু বেটাই এটাকৰ লগত প্ৰাৰ্থনা কৰি আছে আৰু এইফালে মা, মই আৰু সৰু বেটা। ডাঙৰ বেটাই ভিডিঅ' কৰি আছিলে, ভিডিঅ'টো ভালকৈ কৰিবই নেজানিলে, থিয়কৈ লৈ থাকিলে মোবাইলটো। এনেকৈয়ে আমি প্ৰাৰ্থনা কৰি আছিলোঁ আৰু আমি প্ৰাৰ্থনা কৰি থাকোঁতে সৰু বেটাৰ যিহে আমনি, প্ৰাৰ্থনাও শান্তিকৈ কৰিব নিদিলে। ডিঙিটো কিবা এটা লাগি থকা দেখিছোঁ। এনেকৈয়ে আমি প্ৰাৰ্থনা কৰি এটালোঁ আৰু সৰু বেটা আহি গ'ল। এইবাৰ আকৌ ডাঙৰ বেটা কিতাপৰ টেবুললৈ। আৰু প্ৰাৰ্থনা কৰি এটাই এয়া আমি পায়স আৰু ইডলি পিঠা লৈ খাবলৈ লৈছোঁ আৰু এয়া হৈছে কাতি বিহুৰ দিনাখন পদূলিমুখত চাকি জ্বলাবলৈ ৰৈ আছিলোঁ আৰু এয়া হৈছে আমাৰ থাপনাখন। ফটো ধুনীয়া লাগিছে আকৌ পোহৰ কৰি দিলে। এয়া হৈছে আমাৰ তুলসী পূজাৰ কৰা দক্ষিণাখিনিয়ে ল'ৰাকেইটাক মেগী আনি দিছিলোঁ। আমাৰ বেটা আৰু লগৰটো সিহঁতি বাহিৰত খালেগৈ, সিহঁতিকেইটাই আৰু ভিতৰতে খাইছে মেগী। আমাৰ বৃষ্টি আৰু আমাৰ সৰু বেটা আইমি ৰিয়ান সিহঁতি ভিতৰতে খাই আছে। এইখন আমাৰ সৰু আছিলে কিন্তু কৰিছে এবাৰ ধৰিছে, মৰম লাগিছে। চাবা সিহঁতৰ কি কৰে সিহঁতৰ দিনবোৰে ভাল লাগে। নকবি আজৰি কৰিলা? অঁ খোৱা অকণ দাদা ফাৰ্ষ্ট মাৰিলে পাতিটোতে খাম দে পানী। ধেমালি কৰি ইহঁতি খাই এটালে আৰু এনেকৈয়ে আজি মোৰ ভিডিঅ'টো ইমান মৰম কৰিছে পানী খাবা হ'ব খাই লচোন। ছাবস্ক্ৰাইব কৰিব দেই অকণমান হেৰি হৈছে যে চেনেলটো। আজিলৈ আহিছোঁ তেতিয়াহ'লে, বাই বাই।